মই ৰেখামণিয়ে আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা ৰেচিপি লৈ আহিছোঁ, এগ বিৰিয়ানী। চাবচোন আপোনালোকে। অন কৰি মই কেৰাহীটো বহাই ল'লোঁ আৰু অলপ অইল দিলোঁ। পিঁয়াজটো মই এতিয়া ফ্ৰাই কৰিম, অলপ ৰঙচুৱা হ'লে মই নমাই থ'ম। এতিয়া মই প্ৰেছাৰটো বহাই ল'লোঁ আৰু অলপ অইল দিলোঁ। এতিয়া মই বিৰিয়ানীৰ কাৰণে থৈ দিয়া তেজপাত, গৰম মছলাখিনি মই দিম। এতিয়া মই পিঁয়াজখিনি ভাজি আছোঁ, অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। তাৰপিছত মই বিলাহীখিনি দি দিম কুটি থোৱা। এতিয়া মই আদা নহৰু পেষ্ট এচামুচ দিলোঁ, মই হালধি দিলোঁ। জলকীয়া গুড়ি মই এচামুচ দিলোঁ। এতিয়া মই দৈ পেষ্টটো মই দি দিছোঁ ইয়াতে। ভাজি হ'ল যিহেতু এতিয়া মই চাউলখিনি ঢালি দিছোঁ। এতিয়া মই ৰঙচুৱাকৈ ভাজি থৈ দিছিলোঁ যিহেতু পিঁয়াজখিনি মই তাতে দি দিছোঁ আৰু কণীখিনিও মই ইয়াতে দি এতিয়া মই পানী দি দিম। বিৰিয়ানীখিনি যিহেতু হৈ গ'ল, মই এতিয়া মোৰ জোখাৰে মই পানী দিলোঁ আৰু আপোনালোকেও যদি বনায় আপোনালোকৰ নিজৰ জোখ এটা লৈ পেলাই পানী দি দিব। এতিয়া এটা হুইচেল দি মই নমাই থলোঁ। যিহেতু বিৰিয়ানীখিনি হৈ গ'ল, মই এখন প্লেটত সজাই ল'ম। এতিয়া এখন প্লেটত মই সজাই ল'লোঁ আৰু আপোনালোকেও এনেদৰে বনাই খাবচোন, কেনেকুৱা পায় মোক কমেণ্টত জনাব।